নমস্কাৰ, মোৰ নাম মুকুট নাথ, শিমলুগুৰি মৌজাৰ মৰিজাজি 10 গাঁৱত মোৰ ঘৰ। মই এটি কংসৰ সংলাপ আগবঢ়াব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অনেকখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে। সমস্ত ভুল ত্ৰুটিখিনি আপোনালোকে ক্ষমা কৰি দিব বুলি মই আশা ৰাখিলোঁ। শুনিলোঁ মাইয়া কাক্ষমণ্ডলে দেৱী নে দেৱতা কিম্বা গন্ধৰ্ব কিন্নৰী, নুবুজিলো একোমাই মায়াৰ চালনা, দৈৱকীৰ সন্তে মোৰ মিলিব মৰণ। মনতে পৰিছে মোৰ সেই ধৈৰ্যটিৰ বৰৰ কথা। আপুনি পাহৰা হৈ আনন্দতে পাহৰিছো আপোন ভূত ভৱিষ্যতে। মনতে পেলাই দিছে মোৰ আকাশবাণীয়ে, মনত পেলাই দিছে কৰ্তব্য নিজৰ। মুহূৰ্ততেই দয়া মায়া সকলো তিৰুতলিয়াই অষ্টঘাতী দৈৱকী কৰি ৰক্ষেৰ মুক্ত সময় মনন আকাংক্ষা। হেৰাবলে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল, আনন্দৰ মুক্ত পজ পলৌ গ্লৰি। নাই মোৰ মিত্ৰ কোনো, সকলোবোৰ শত্ৰু, যাকে যতে পোৱা হত্যা কৰা ধ্বংস কৰা। জোৰে জোৰে দতাল হাতী আনি মেলি দিয়ে বজা সমুদ্ৰৰ, আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা।